নিশ্চয় আপুনি দেখা পাইছে যে আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ মাজমজিয়াত এটা ৰাষ্ট্ৰীয় পতাকা মানে পাৰ্মানেণ্টলি ইয়াত স্থাপন কৰা হ'ল আৰু আমি দেখিছিলোঁ যে দিল্লীৰ নিচিনা ঠাইত এনেধৰণৰ ৰাষ্ট্ৰীয় পতাকা উৰি থকা আৰু চিন্তা কৰিলোঁ যে মোৰ ডিব্ৰুগড় লোকসভাত 9টা সমষ্টি আছে আৰু 9টা সমষ্টিত এনেধৰণৰ ৰাষ্ট্ৰীয় পতাকা আমি কৰিব পৰা যায় নি এনেধৰণৰ চিন্তা কৰা হ'ল আৰু তাৰপিছত আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি 9টা সমষ্টিত আমি তেনেধৰণৰ ৰাষ্ট্ৰীয় পতাকা পাৰ্মানেণ্টলি স্থাপন কৰিম আৰু ঠিক তেনেকৈ 9টা সমষ্টিত কৰা হৈছে উদ্বোধন কৰা নাই কিন্তু দুলীয়াজানত উদ্বোধন হৈছে টিংখঙত হৈছে আজি 2টা সমষ্টিত আমি কৰিছোঁ আমাৰ সুৰেণ ফুকন ডাঙৰীয়া আছে তেওঁৰ সমষ্টি ডিব্ৰুগড়ত আৰু ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ মাৰ্ঘেৰিটাত নিশ্চয় আজিকালি নতুন নিয়ম কৰা হৈছে যে ৰাষ্ট্ৰীয় পতাকা সন্ধিয়া সময়ত আমি কি কয় নমাই দিয়া হয় এই ব্যৱস্থাটো আজিকালি উঠাই দিয়া হৈছে এতিয়া ৰাষ্ট্ৰীয় পতাকা 24 ঘণ্টাই উৰি থাকে আৰু সেইটো ব্যৱস্থা কৰাৰ কাৰণে আজি সম্ভৱ হৈছে য'তে ত'তে আমি ৰাষ্ট্ৰীয় পতাকা স্থায়ীভাৱে আমি উত্তোলন কৰিছোঁ উৰি থকা আপোনালোক দেখা পাইছে আমাৰ ডিব্ৰুগড়ত ৰেলৱে ষ্টেচনত আছিল ডিব্ৰুগড় ৰেলৱে ষ্টেচন তিনিচুকীয়া ৰেলৱে ষ্টেচন আৰু এয়াৰপৰ্টত কিন্তু অন্য ঠাইত নাছিল আমি সেইকাৰণে নাহৰকটীয়াত ইতিমধ্যে ৰাষ্ট্ৰীয় পতাকাত তেনেধৰণৰ আমি এটা স্থায়ী উত্তোলন কৰাৰ সিদ্ধান্ত লৈছোঁ আমি টিংখঙত মৰাণত ডিব্ৰুগড় লাওৱালত দুলীয়াজান তিনিচুকীয়া ডিব্ৰুগড় মাৰ্ঘেৰিটা 9টা সমষ্টি 9 ঠাইত আৰু ডিব্ৰুগড় আৰু মাৰ্ঘেৰিটাত আমাক সহায় কৰিছে ইণ্ডিয়ান অইলে মই গম পোৱা মতে এই 2টা পতাকা লগাওঁতে প্ৰায় 25 লাখ টকা খৰচ হৈছে আৰু ইণ্ডিয়ান অইলে এইটো ব্যৱস্থা আমাক কৰি দিছে সেইকাৰণে এই সুযোগতে মই ইণ্ডিয়ান অইল ডিব্ৰুগড় ৰিফাইনেৰীক মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছোঁ মই তেওঁলোকক এটা লিষ্ট বনাই দিছিলোঁ যে এই 2টা সমষ্টিত আপোনালোক লগাই দিব লাগিব আৰু তেওঁলোক লগাই দিছে সেইকাৰণে ধন্যবাদ জনাইছোঁ আৰু এইটো ৰাস্তা কিনাৰত কৰা হৈছে জেগাডোখৰ কাৰণে আমি কেইবাঠাইত চাইছিলোঁ ক'ত লগালে ভাল হ'ব আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া ক'লে যে এইখিনি লগালে ভাল হ'ব কাৰণ ইয়াৰ প্ৰটেকশ্যনৰ কথাও আছে আৰু এই নিশ্চয় আমি মাজে সময়ে ইয়াক মেৰামতিও কৰিব লাগিব আৰু নিশ্চয় আমি আজি হেণ্ড অভাৰো কৰি দিছোঁ আমাৰ মাৰ্ঘেৰিটা পৌৰসভাক হেণ্ড অভাৰ কৰিছোঁ তেওঁলোক ইতিমধ্যে এটা আমি লেটাৰ দিছোঁ আৰু তেওঁলোক হেণ্ড অভাৰ কৰিছোঁ যে চোৱা চিতাৰ দায়িত্বটো থাকিব আমাৰ মাৰ্ঘেৰিটা পৌৰসভাৰ আৰু ইতিমধ্যে পৌৰসভাৰ সভাপতি ইতিমধ্যে আমাক জনাইছে ইয়াত এটা তেওঁলোকে শ্বহীদ স্তম্ভ বনাব আৰু 15 ফাইনেন্সৰ পৰা তেওঁলোকে আমাক কৈছে যে এডোখৰ চৰকাৰী মাটি হয় আৰু আপুনি অনুমতি লৈ দিব লাগে যাতে আমি ইয়াত এটা শ্বহীদ স্তম্ভ বনাব পাৰোঁ তেনেকুৱা ধৰণৰ এটা বনাবৰ কাৰণে 15 ফাইনেন্সৰ যোগেদি এটা সিদ্ধান্ত লোৱা হৈছে
গৰমৰ দিন আপোনাৰো চুলি কুচাই হওক বা স্কিনখনেই হওক যতন লোৱাটো প্ৰয়োজনীয় নহয় জানো লগতে হাত ভৰি যতনো খুবেই প্ৰয়োজনীয় পিছে সমস্যাৰ কথা ক'বলৈ গ'লে শেষ নকত কিয়নো তাতোতকৈ ডাঙৰ সমস্যাটো হ'ল মেদবহুলতা ওজন বৃদ্ধি পিছে এই আটাইবোৰৰ সমাধান এতিয়া আপোনাৰ একেবাৰে নিচে কাষত আপোনাৰ কাষত বেলিচিমো ব্ৰিজ য'ত থাকিব স্লিমিং বিউটি ডাৰ্মেট লেজাৰ পিলিং ট্ৰিটমেণ্টকে আদি কৰি ভিন্ন ফেচিলিটিজ আপোনাৰ বাবে ইমাহে আউট ষ্টেচনৰ পৰাও আহে এস্থেটিক বিশেষজ্ঞসকল খুব কম খৰচতে লাভ কৰক আপুনি ভুগি থকা সমস্যাৰ সকলোখিনি সুবিধা গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9395305278 অথবা 8638403507 নম্বৰত গতিকে আজি ভিজিট কৰক গুৱাহাটী মহানগৰী ছুপাৰ মাৰ্কেট বাছ ষ্টপৰ নিচে কাষত ইউনিক ভেনিউ 5th ফ্লোৰ অপজিট আসাম ষ্টেট ফায়াৰ চাৰ্ভিচ GS ৰোড গুৱাহাটী